যদি আপুনি খুঁজিব বিচাৰে হিন্দু ধৰ্মৰ গ্ৰন্থত ঈশ্বৰৰ তাছৱুৰ অৰ্থাৎ প্ৰভুৰ বিষয়ে কি আছে, হিন্দু ধৰ্ম গ্ৰন্থৰ ভিতৰত এটা এম কিতাপ আছে, যি গ্ৰন্থখনৰ নাম হৈছে উপনিষদ। যেতিয়া আমি পঢ়িম ছন্দোকৰ উপনিষদ চেপ্টাৰ নম্বৰ 6 ছেকশ্যন নম্বৰ 2 ভাৰ্ছ নম্বৰ 1, তাত লিখা আছে যে একম এবিদ্বিতীয়ম, এইটো এটা সাংস্কৃতিক শ্লোক অৰ্থাৎ বাক্য, যিটোৰ অৰ্থ হৈছে খোদা এক অৰ্থাৎ ঈশ্বৰ এক, দ্বিতীয় কোনো খোদা নাই। লিখা আছে শ্ৰীয়তা উপনিষদ গ্ৰন্থৰ ভিতৰত অধ্যায় নম্বৰ 6 শ্লোকা নম্বৰ বা মন্ত্ৰ নম্বৰ 9, নাচাস সাকাচেস জানিতাই না জাতিফা। সেই ঈশ্বৰৰ কোনো পৰিয়াল নাই, কোনো পৰিবাৰ নাই, কোনো ৰব নাই, কোনো পালনকৰ্তা নাই, ঈশ্বৰৰ কোনো ফেমিলি নাই, সেই ঈশ্বৰৰ কোনো সন্তান সন্ততি নাই, সেই প্ৰভুৰ সমতুল্য কোনো নাই। শ্ৰীয়তাৰ উপনিষদৰ ভিতৰত লিখা আছে অধ্যায় নম্বৰ 4 শ্লোকা 19 নম্বৰ ভিতৰত না তস্য প্ৰতিমা অস্তি, তেওঁ ঈশ্বৰৰ কোনো প্ৰতিমা নাই। প্ৰতিমা এটা সাংস্কৃতিক শব্দ, যিটো মানে হৈছে আকাৰ। তেওঁ ঈশ্বৰৰ কোনো আকাৰ নাই, কোনো ফটোগ্ৰাফি নাই, কোনো পেইণ্টিং নাই, কোনো পৰ্ট্ৰেট নাই, কোনো ইমেজ নাই, কোনো মূৰ্তি নাই, কোনো ষ্টেচু নাই, কোনো জাতিও নাই। লিখা আছে না তস্য প্ৰতিমা অস্তি, তেওঁ ঈশ্বৰৰ কোনো প্ৰতিমা নাই, কোনো ফটোগ্ৰাফি নাই, কোনো ইমেজ নাই, কোনো ষ্টেচু নাই, কোনো মূৰ্তিও নাই, কোনো আকাৰ নাই, কোনো ষ্টেচু নাই, কোনো ফটোগ্ৰাফি নাই, কোনো ইমেজ নাই, কোনো মূৰ্তি নাই, কোনো জাতিও নাই। আৰু হিন্দু ধৰ্মৰ ভিতৰত সকলোতকৈ বেছি পঢ়াৰ কিতাপ হৈছে ভগৱদ গীতা। ভগৱদ গীতাত লিখা আছে অধ্যায় 7 শ্লোক নম্বৰ 20, মানে যাৰ জ্ঞান দুনিয়াৰ বস্তুবিলাকৰ পিছত ঘূৰি ফুৰে, তেওঁলোকে সেই ঈশ্বৰ বা প্ৰতিফলকৰ বাহিৰে অন্য কাৰোবাক প্ৰাৰ্থনা কৰি আছে। যেতিয়া আমি ইয়াৰ ভাঙনি পঢ়িম, কেইবাটাও ভগৱদ গীতাৰ ভাঙনিত লিখা আছে যে যিসকলৰ বুদ্ধি, যিসকলৰ জ্ঞান টকা পইচাৰ পিছে পিছে ঘূৰি ফুৰে বা দুনিয়াৰ বস্তুবিলাকৰ পিছে পিছে ঘূৰি ফুৰে, তেওঁলোকে কি কৰে? বুত পৰস্তি কৰে অৰ্থাৎ মূৰ্তি পূজা কৰে। সেই ঈশ্বৰ বা প্ৰতিপালকৰ বাহিৰে অন্য কাৰোবাক ইবাদত বা প্ৰাৰ্থনা কৰি আছে। ভগৱদ গীতা অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 3 লিখা আছে যে তেওঁলোকে জানে যে মই নিৰাকাৰ অৰ্থাৎ লাফানি, তেওঁলোকে জানে যে মই জন্ম লোৱা নাই আৰু মই সকলো বিশ্ব জগতৰ মালিক অৰ্থাৎ অধিপতি। হিন্দু ধৰ্ম গ্ৰন্থবিলাকৰ ভিতৰত সকলোতকৈ ওপৰত কিতাপখন হৈছে বেদ। যদি বেদ আৰু অন্য গ্ৰন্থৰ ভিতৰত প্ৰতিযোগিতা হয়, তেতিয়াহ'লে মানিব লাগে বেদ। হিন্দু গ্ৰন্থবিলাকৰ ওপৰত গ্ৰন্থটো হৈছে বেদ। যেতিয়া আমি বেদখন পঢ়িম, ইয়াতে লিখা আছে যে যজুৰ্বেদ অধ্যায় 32 মন্ত্ৰ নম্বৰ 3, না তস্য প্ৰতিমা অস্তি, তেওঁ ঈশ্বৰ বা প্ৰভুৰ কোনো প্ৰতিমা নাই। যেনেকৈ মই কৈছিলোঁ, প্ৰতিমা এটা সাংস্কৃতিক শব্দ, যিটোৰ অৰ্থ হৈছে আক্স অৰ্থাৎ আকাৰ, ফটোগ্ৰাফ, পেইণ্টিং, মূৰ্তি, বুট, স্কাল্পচাৰ। না তস্য প্ৰতিমা অস্তি, তেওঁ ঈশ্বৰৰ কোনো প্ৰতিমা নাই, কোনো আক্স নাই, কোনো ফটোগ্ৰাফি নাই, কোনো পেইণ্টিং নাই, কোনো পৰ্ট্ৰেট নাই, কোনো মূৰ্তি নাই, কোনো ভূত নাই, কোনো কালচাৰ নাই, কোনো ষ্টেচু নাই। লিখা আছে যজুৰ্বেদ অধ্যায় 40 মন্ত্ৰ নম্বৰ 8 যে ঈশ্বৰ হৈছে পাক অৰ্থাৎ পবিত্ৰতা, তেওঁৰ কোনো আক্স অৰ্থাৎ আকাৰ নাই। লিখা আছে যজুৰ্বেদ চেপ্টাৰ 40 মন্ত্ৰ নম্বৰ 9, অন্ধাত্মাৰ প্ৰবিশান্তি ইয়া অসম্ভতি মা প্ৰাস্তি। অন্ধাত্মা মানে হৈছে অন্ধকাৰ, প্ৰবিশান্তি মানে হৈছে প্ৰতিষ্ঠিত হোৱা, অসম্ভতি মানে হৈছে সেই বস্তু যিটো আকস্মিক অৰ্থাৎ কুদৰতী। তেতিয়াহ'লে এই মন্ত্ৰত অধ্যায় 40 মন্ত্ৰ নম্বৰ 9 লিখা আছে যে তেওঁলোক অন্ধকাৰৰ পিনে প্ৰতিষ্ঠিত হৈ আছে, সেইসকল লোক যিসকলে নেকি আকস্মিক বস্তুক প্ৰাৰ্থনা পূজা কৰে
আকস্মিক বস্তুটো হৈছে যেনেকৈ পানী, বতাহ, জুই আৰু ইত্যাদি। আৰু এই মন্ত্ৰত আগতীয়াকৈ লিখা আছে যে সেইসকল লোক আৰু গভীৰ অন্ধকাৰৰ পিনে গৈ আছে যিসকলে নেকি মানুহৰ বনোৱা বস্তুৰ ওপৰত পূজা প্ৰাৰ্থনা কৰি আছে, যেনেকৈ টেবুল, চেয়াৰ, ভূত, মূৰ্তি ইত্যাদি। আৰু ক'ত লিখা আছে? যজুৰ বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 9। আৰু যেতিয়া আগত পঢ়িম অথৰ্ববেদ কিতাপ নম্বৰ 20 অধ্যায় নম্বৰ 58 মন্ত্ৰ নম্বৰ 3। দেৱ মহাশী মহান হৈছে সেই ঈশ্বৰ। আৰু বেদ কিতাপখনৰ ভিতৰত সকলোতকৈ ওপৰত মান্য বেদ হৈছে ঋগ্বেদ। বেদ 4 প্ৰকাৰৰ হয়: ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। এই 4খনৰ ভিতৰত সকলোতকৈ ওপৰত হৈছে ঋগ্বেদ। ঋগ্বেদত লিখা আছে কিতাপ নম্বৰ 1 অধ্যায় নম্বৰ 164 মন্ত্ৰ নম্বৰ 46। একম সচ বিপ্ৰবহুধা বিদান্তি। সত্য একেই, সত্য একই, ঈশ্বৰ এক। আৰু সাধু সন্ন্যাসী আৰু বুদ্ধিমান এই ঈশ্বৰক কেইবাটাও নামেৰে মাতে। এই খবৰটো বাক্যটো আকৌ লিখা আছে ঋগ্বেদ কিতাপ নম্বৰ 10 অধ্যায় নম্বৰ 114 মন্ত্ৰ নম্বৰ 5। ইয়াত লিখা আছে যে প্ৰভু এক, খোদা এক, প্ৰতিপালক এক। কিন্তু বুদ্ধিমানসকলে, সন্ত, সাধু সন্ন্যাসীসকলে এই ঈশ্বৰক কেইবাটাও নামেৰে মাতে। আৰু যেতিয়া আমি ঋগ্বেদ পঢ়িম কিতাপ নম্বৰ 2 অধ্যায় নম্বৰ 1, মাথো কিতাপ নম্বৰ 2 অধ্যায় নম্বৰ 1 33টা নাম ঈশ্বৰৰ ইয়াত দিয়া হৈছে তেওঁৰ গুণাৱলীসহ। ইয়াৰ ভিতৰৰ পৰা এটা হৈছে ঋগ্বেদ বুক নম্বৰ 2 অধ্যায় নম্বৰ 1 মন্ত্ৰ নম্বৰ 3। ব্ৰহ্মা। ব্ৰহ্মা কোৱা হয় সেই ঈশ্বৰক যিয়ে বনাই থাকে। যেতিয়া আমি ইংৰাজীত অৰ্থটো ক'ম, তৰ্জমা কৰিম, তাৰ অৰ্থ হৈছে ক্ৰিয়েটৰ। যেতিয়া উৰ্দু আৰু আৰবীত তৰ্জমাটো কৰিম বা অৰ্থটো কৰিম, সেইটো হৈছে খালিক। আমি মুছলমানসকলৰ কোনো সন্দেহ নাই যদি কোনোবাই কয় যে ঈশ্বৰ, প্ৰভু, খোদা, খালিক অৰ্থাৎ ক্ৰিয়েটৰ, বানানেৱালা, বনাই থাকে যিয়ে। কিন্তু যদি কোনোবাই কয় যে ব্ৰহ্মা হৈছে ঈশ্বৰ যিয়ে বনাই থাকে, কিন্তু তেওঁৰ 4টা মূৰ আছে, 4টা হাত আছে আৰু সকলো মূৰেই হৈছে যোৰা যোৰা, তেতিয়াহ'লে আমি মুছলমানসকলে ইয়াত সন্দেহ আছে। কিয় আপুনি ঈশ্বৰক আক্স অৰ্থাৎ আকাৰ দি আছে। আৰু পৰিষ্কাৰকৈ লিখা আছে আপোনাৰ গ্ৰন্থত শ্বেতা উপনিষদৰ ভিতৰত অধ্যায় নম্বৰ 4 মন্ত্ৰ নম্বৰ 19 নে তস্য প্ৰতিমা অস্তি। তেওঁ ঈশ্বৰৰ কোনো প্ৰতিমা নাই, কোনো ফটোগ্ৰাফি নাই, কোনো পৰ্ট্ৰেট নাই, কোনো ইমেজ নাই, কোনো ষ্টেচু নাই, কোনো কালচাৰ নাই। আৰু এটা ঈশ্বৰৰ নাম আৰু সিফত বা গুণাৱলী। ঋগ্বেদ কিতাপ নম্বৰ 2 হিম নম্বৰ 1 মন্ত্ৰ নম্বৰ 3। তেওঁ হৈছে বিষ্ণু। বিষ্ণুৱে কৈছে যে যিয়ে বনাইছে সেই ঈশ্বৰক। যদি ইংৰাজীত ট্ৰেন্সলেট কৰে যে তেতিয়াহ'লে হয় ছাষ্টেইনাৰ, চেৰিচাৰ। সেইটোক উৰ্দু বা আৰবীত তৰ্জমা কৰিলে হয় ৰব বা পালনেৱালা। আমি মুছলমানসকলৰ কোনো সন্দেহ নাই যদি কোনোবাই কয় যে খোদা বা ৰব বা পালনেৱালা, প্ৰভু, ছাষ্টেইনাৰ, চেৰিচাৰ, প্ৰতিপালক। কিন্তু যদি কোনো লোকে এইটো কয় যে বিষ্ণু পালনেৱালা অৰ্থাৎ ৰব, তেওঁ প্ৰভু বুলি কয়, তেওঁ পালনকৰ্তা ঈশ্বৰ, তেওঁৰ 4টা হাত পা আছে যেনেকৈ মানুহবোৰে আপুনি দেখি আছে। এই হাতত চক্ৰ আৰু অন্য হাতত কঞ্চ। আৰু তেওঁ পানীৰ ওপৰেদি গৈ আছে সাপৰ ওপৰত বহি, বা বতাহত উৰি আছে, এটা পাখীৰ নিচিনাকৈ উৰি আছে। আমি মুছলমানসকলে এইটোক সন্দেহ কৰিম। কিয়? কাৰণটো হৈছে এটাই, কাৰণ আপোনালোকে এইটোক আক্স দি আছে, আকাৰ দি আছে। আৰু আপুনি যজুৰ্বেদ চেপ্টাৰ নম্বৰ 32 মন্ত্ৰ নম্বৰ 3 বিপক্ষে গৈ আছে, য'ত লিখা আছে না তস্য প্ৰতিমা অস্তি। তেওঁ ঈশ্বৰৰ কোনো প্ৰতিমা নাই, কোনো আকাৰ নাই, কোনো ফটোগ্ৰাফি নাই, কোনো পেইণ্টিং নাই, কোনো ইমেজ নাই, কোনো জাতি নাই,
কোনো মূৰ্তি নাই, কোনো ভূত নাই, কোনো কালচাৰ নাই, কোনো ষ্টেচু নাই। যেতিয়া আমি ঋগ্বেদ পঢ়িম, ঋগ্বেদত লিখা আছে কিতাপ নম্বৰ 8 অধ্যায় নম্বৰ 1 মন্ত্ৰ নম্বৰ 1 মা শিৱিনী আদি সংসদ ইবাদত বা পূজা প্ৰাৰ্থনা মাথো এক ঈশ্বৰৰ কৰক, মাথো তেওঁৰেই প্ৰশংসা কৰক। আৰু লিখা আছে ঋগ্বেদত কিতাপ নম্বৰ 6 অধ্যায় নম্বৰ 45 মন্ত্ৰ নম্বৰ 16 প্ৰশংসা কেৱল এক ঈশ্বৰৰ কৰক, কেৱল তেওঁৰেই পূজা প্ৰাৰ্থনা কৰক। আৰু বহুতো ৰেফাৰেঞ্চ আছে হিন্দু ধৰ্মগ্ৰন্থবিলাকৰ ওপৰত। এতিয়া এইখিনি লিখেই, কাৰণ ভিডিঅ'টো অলপ দীঘলীয়া হৈ যাব। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব।